স্যার নমস্কার। নমস্কাৰ নমস্কাৰ। আচ্ছা গোপছা তই এই ক্লাছত আৰু কেইবছৰনো পঢ়বি? পঢ়ো ছাৰ মই দিনটোৰ 24 ঘণ্টাৰ ভিতৰত 25 ঘণ্টাও পঢ়ো, 26 ঘণ্টাও পঢ়ো, 27 ঘণ্টাও পঢ়ো ছাৰ মই। তই পঢ়ি থাক তই এবাৰো পাছ কৰিব নোৱাৰা। মই চাকৰি কৰাৰ পৰা তহঁতকে পঢ়ি আছো, এতিয়া তহঁতক পঢ়ি মোৰ এতিয়া চাকৰি ৰিটায়াৰ হ'ব, তথাপিও তহঁতে পৰীক্ষাত পাছ কৰিবই নোৱাৰা। ছাৰে যদি মোক এবাৰ পৰীক্ষাত পাছ কৰে দে ছাৰক মই আমাৰ খচৰ হাতত গিফ্ট দিম। ঐ ভালকি তই পঢ়িলেহি পৰীক্ষাত পাছ কৰিবি। ছাৰে যদি মোক এবাৰ পৰীক্ষাত পাছ কৰে নেদে ছাৰে আমাৰ ঘৰৰ আগেদি গেলি ছাৰক মই চপৰা মাৰিম। বিস্কি তোক মই পৰীক্ষাত পাছ কৰাই দিবা নতো, তই লিখিলেহি পাছ কৰিবি। গোপছা তই কচোন মিঠাতেলৰ বাক্য ৰচনা কৰচোন তই। মিঠাতেল হৈছে সৰিয়হৰ পৰা ওলোৱা এবিধ অমূল্য সম্পদ। মিঠাতেল নহ'লে ঘৰো নচলে, সংসাৰো আগ নাবাঢ়ে। ঘৰুৱা মানুহৰ সংসাৰ নাই, সংসাৰ নোহোৱা মানুহে মিঠাতেলৰ মূল্য বুজি নাপায়। গোপছা সুন্দৰ উত্তৰ দিছে বাছা, তই ব ছাৰ মই আৰু ক'ব পাৰিম ছাৰ, মই বহুত জানো ছাৰ মিঠাতেলৰ কথা। হ'ব দে বেচা, তই তই নালগে দে ক'বা। ফুচকি তই কচোন, তই বাক্য ৰচনা কচোন শ্ৰেণীৰ। চেনি দুই প্ৰকাৰ, এক প্ৰকাৰ হৈছে কুঁহিয়াৰৰ পৰা উৎপত্তি হোৱা চাহৰ লগত খোৱা চেনি, আন প্ৰকাৰ হৈছে ল'ৰা ছোৱালীয়ে ফেচবুকত মেছেজ কৰি খোৱা চেনি। হা ফুচকি ল'ৰা ছোৱালীও মেছেজ কৰি চেনি খাব পাৰে? এইবিধ চেনি আকৌ কেনেকুৱা? হা তিতা নে মিঠা নে কেহা? ছাৰ মিঠা মস্ত মিঠা ছাৰ, ল'ৰা ছোৱালীয়ে তামাম খায় ফেচবুকত চেনি। হাও কি শুনোৱে মই আজিহে গম পালো দেই, মই গমেই পোৱা নাছিলো ইমান দিনে। ফুচকি সুন্দৰ উত্তৰ দিছা, তোৰ ভৱিষ্যত আছে, তই ভালকি তই কচোন কৰোণা ভাইৰাছৰ বিষয়ে অলপ ভাব ওলাই কোৱা। কৰোণা ভাইৰাছ হৈছে চাইনাৰ পৰা উৎপত্তি হোৱা ভাইৰাছ। এই ভাইৰাছ সমগ্ৰ বিশ্বতে বিয়পাৰ পিছত বিশ্ববাসী আতংকিত হৈ পৰিছিল। কৰোণা ভাইৰাছ অহাৰ পিছত চৰকাৰে লকডাউন দিছে। লকডাউনত ঘৰৰ পৰা ওলালে পুলিচে টীকাকৰণ কৰি ঘৰলৈ পঠাই দিয়ে। হয় নেকি? সুন্দৰ উত্তৰ দিছা। তই কচোন তোৰ লকডাউনত হোৱা এটা অভিজ্ঞতাৰ কথা কোৱা। লকডাউনত মই বিউটি পাৰ্লাৰ গৈছিলোঁ, তাৰ পিছত পুলিচে মোক দেখি টপিনাত টীকাকৰণ কৰি ঘৰলৈ পঠাই দিয়ে। মানুহ এইফালে ঘৰৰ পৰা ওলাব পৰা নাই, এইফালে লেট্ৰিন কৰিব পৰা নাই, এইফালে বাথৰুম কৰিব পৰা নাই, তই আকৌ বিউটি পাৰ্লাৰ যাব লগা হ'ল। বিউটি পাৰ্লাৰ নেগলি কি নচলে নেকি তোৰ? ছাৰ মই চুলি কেইডালৰ কাৰণেই যাব লগা হ'ল, নহ'লেতো ময়ো নগ'লো হয়। তোৰ চুলি খেলে হাঁকিছিল নেকি নেগলি যদি নচলে? নহয় ছাৰ, চুলি কেইডাল মোৰ ইস্ত্ৰি কৰিব লগা আছিল, তাৰপিছত ঘৰতে কাঢ়ি দি ইস্ত্ৰি কৰিলোঁ। পুলিচে তোক ভালে কৰিছে, আৰু দুটামান টীকাকৰণ কৰিব লাগিছিল। ছাৰ আপুনি তই কেনেকৈ কয়নো, মোৰ বেয়া লাগি যায় নহয়। তই কচোন মাছৰ বিষয়ে অলপ ভাব বহলাই কোৱা। মাছ মানুহে আঞ্জা বনাই খায়। মাছ পানীত থাকে। আনবিধ মাছ হৈছে মুখত লগোৱা মাছ। কৰোণা ভাইৰাছ হোৱাৰ পিছত মাছ লগোৱাটো বাধ্যতামূলক আছিল। মূৰ্খ, এই মাছ নহয়, মাস্ক মানুহ মুখত লগাই কৰোণা প্ৰতিশোধ কৰিবৰ বাবে। এই মূৰ্খ মাহক পঢ়ি ময়ে মূৰ্খ হৈ গেলো। ধেত কি পাল্লাত পল্লো হে। আজি স্কুল ছুটি, যা ঘৰে যাগে। যদি আমাৰ ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব নকৰাকৈ নাথাকিব। ধন্যবাদ।